হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি পটলৰ কালিয়া এটা ৰেচিপি লৈ আহিছোঁ। অতি সহজতে বনাব পাৰি এই ৰেচিপিটো আৰু খাবলৈও বহুত ধুনীয়া হয় এই ৰেচিপিটো। তেনেহ'লে ব'লক আজি ৰেচিপিটোলৈ আগবাঢ়োঁ। পটলৰ ৰেচিপিটোৰ কাৰণে মই পটল কেইটামান ভালকৈ ধুই চুচি লৈছোঁ। আৰু এতিয়া পটলকেইটা দুইটা ছাইড এনেকৈ দুইটা মূৰ এনেকৈ অলপ অলপকৈ কাটি লৈছোঁ। এনেকৈ কাটি ল'লে তেতিয়া মছলাখিনিও সোমাই যায় পটলৰ ভিতৰত আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ইচ্ছা কৰিলে পটলকেইটা মাজেদি ফালি লৈও বনাব পাৰিব। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আধা চামুচৰ জোখেৰে ইয়াত হালধি গুড়া দিলোঁ। আৰু এইখিনি এতিয়া লাহে লাহেকৈ মই পটলৰ গাত সানি ল'ম। বেছি ৰাফলি নাসানিব, কাৰণ আমি দুইটা ছাইডে পটলকেইটা কাটি থৈছিলোঁ যে, নহ'লে ভাগি যোৱাৰ চান্স থাকিব। সেইকাৰণে লাহে লাহে আপোনালোকে এনেকৈ সানি ল'ব। আৰু এয়া চাওক, এতিয়া মই এনেকৈ লাহে লাহে গোটেইকেইটা পটলতে নিমখ আৰু হালধিটো সানি লৈছোঁ। আপোনালোকেও এনেকৈ লাহে লাহে গোটেইকেইটা পটলতে সানি ল'ব। আৰু এতিয়া এইখিনি 10 মিনিটৰ কাৰণে এনেকৈ ঢাকি ৰাখিম। এতিয়া এইফালে সৰিয়হ লৈছোঁ, গোটা সৰিয়হ নহয়, এয়া আমাৰ পিচি ৰখা হৈছিলে সৰিয়হখিনি। এতিয়া মই ইয়াত আদা নহৰু দি পেলাই আকৌ এবাৰ মিক্সিত পিচি ল'ম। আৰু আপোনালোকে সৰিয়হ বগা বা ক'লা দুইটা দিয়ে বনাব পাৰিব। মই ইয়াত ক'লা সৰিয়হ দি বনাইছোঁ। আৰু এতিয়া মই ইয়াত কেৰাহীখন মিঠাতেল দি লৈছোঁ। পটলখিনি মই এতিয়া মিঠাতেলত ফ্ৰাই কৰি ল'ম। প্ৰথম এতিয়া মই পটলখিনি 1 মিনিট হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। তাৰপাছত মিডিয়াম ফ্লেমত দি পেলাই ফ্ৰাই কৰি থাকিম। আৰু পটলখিনি চাৰিওটা ছাইডৰ পৰা এনেকৈ ভাজিব লাগে, তেতিয়া পটলখিনি ভালকৈ সিজে। এনেকৈ চাৰিওটা ছাইডে ধুনীয়াকৈ ভাজি থাকিব, তেতিয়া মানে এটা ছাইডে কালাৰটো নুঠে, চাৰিওটা ছাইডে তেতিয়া কালাৰটো উঠিব। আৰু এতিয়া পটলখিনি ফ্ৰাই হ'লে আমি মছলাখিনি ঠিক কৰি লওঁ। আৰু এতিয়া ইয়াত লৈছোঁ আধা চামুচ ৰং গুড়ি আৰু আধা চামুচতকৈ কম জিৰা পাউডাৰ, আৰু ইয়াত লৈছোঁ মিট মছলা, আৰু এইফালে ৰেড চিলি পাউডাৰ লৈ লৈছোঁ আধা চামুচ। আৰু এতিয়া মই ইয়াত আধা কাপৰ জোখেৰে পানী লৈ লৈছোঁ, ঠাণ্ডা পানী লৈছোঁ, আপোনালোকে গৰম পানীও ল'ব পাৰে। আৰু এতিয়া এইখিনি এনেকৈ অলপ মিক্স কৰি ল'ম। আৰু এইফালে এতিয়া আমাৰ পটলখিনিও ফ্ৰাই কৰি হৈ গৈছে। এয়া চাব পাৰিছে চাৰিওফালে এটা ধুনীয়া কালাৰ হৈছে। আৰু পটলখিনিও ধুনীয়াকৈ সিজি গৈছে। এনেকৈ সিজালৈকে পটলখিনি ফ্ৰাই কৰি ল'ব। আৰু এতিয়া পটলখিনি মই ইমানলৈকে ফ্ৰাই কৰিম। এয়া এতিয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া পটলখিনি মই ধুনীয়াকৈ কাঢ়ি ল'ম। আৰু এতিয়া মই ইয়াত পটল ফ্ৰাই কৰা তেলখিনি ইউজ কৰিছোঁ। আপোনালোকে চেঞ্জ কৰিও ল'ব পাৰিব তেলখিনি। আৰু এতিয়া মই ইয়াত এটা মিডিয়াম ছাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি তেলত দি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ এটা ৰং অহালৈকে ভাজি ল'ব। আৰু যিখিনি মছলা মই মিক্স কৰি ৰাখিছিলোঁ সেইখিনিও এয়া তেলত দি লৈছোঁ। মই এতিয়া মছলা আৰু পিঁয়াজখিনি এইদৰে মিডিয়াম ফ্লেমত ভাজি থাকিম। যেতিয়ালৈকে তেলখিনি ইয়াৰ পৰা ওলাই নাহে তেতিয়ালৈকে মই এইখিনি এইদৰে ভাজি থাকিম। আৰু এতিয়া এয়া চাওক, মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল নিগৰি আহিছে। এতিয়া মই ইয়াত যিখিনি সৰিয়হ পিচি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিম। এতিয়া সৰিয়হখিনি এইদৰে 2 পৰা 2.5 মিনিটৰ কাৰণে ভাজি ল'ব। গেছটো মিডিয়াম ফ্লেমতে দি পেলাই ভাজি থাকিব। বেছিও ভাজিব নালাগে, যেতিয়ালৈকে তেলটো ওলাই নাহে তেতিয়ালৈকে ভাজি থাকিব। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখটো দি লৈছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব। আৰু সৰিয়হখিনি এই ধৰণে লৰাই থাকিব, নহ'লে তলৰ পৰা লাগি আহিবও পাৰে। এতিয়া এয়া চাওক, তেলটো এনেকৈ নিগৰি আহিছে। আৰু এতিয়া মই ইয়াত 1 কাপৰ জোখেৰে গৰম পানী দিম। আপোনালোকে গ্ৰেভিটো নিজৰ জোখ অনুসৰি ৰাখিব পাৰিব। বেছি পাতলীয়া খালে পাতলীয়াকৈ ৰাখিব পাৰিব। আৰু এতিয়া মই এইখিনিত ফ্ৰাই কৰি ৰখা পটলকেইটা দি লৈছোঁ। পটলকেইটা দিয়াৰ পিছত এনেকৈ অলপ উতল আহিব দিব। আৰু ইয়াত মই এতিয়া গোটা কেঁচা জলকীয়া 4টা দি লৈছোঁ। আৰু আধা চামুচৰ জোখেৰে অলপমান ঘিউ দিছোঁ। ঘিউটো দিয়াৰ পাছতে গোন্ধটো বহুত ধুনীয়া ওলায়। আৰু এতিয়া মই ইয়াত অকণমান চেনি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু এতিয়া মই এইখিনি 2 মিনিটৰ কাৰণে ঢাকি দিম। এয়া এতিয়া আমাৰ পটলৰ কালিয়া ৰেডি হৈ গ'ল। এবাৰ ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো, বিৰাট ধুনীয়া হয় খাবলৈ পটলৰ লগত সৰিয়হৰ এই ৰেচিপিটো।
আৰু আজিৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোত যদি আপোনালোক প্ৰথম আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।